তাইৰ এতিয়া খেলিবৰ সময়, তাই এতিয়া জীৱনটো গঢ়িবৰ সময়। কিন্তু হঠাৎ যেন তাইৰ জীৱনটোলৈ ধুমুহা নামি আহিল। চৰকাৰৰ কোনো সাহায্যই তাইলৈ ঢুকি পোৱা নাই। কোনোবা আছেনে যাৰ মনত আছে সহায় কৰাৰ সেই সহানুভূতি? ইউটিউবাৰ বহুত কেইজনকে অনুৰোধ জনালোঁ ভিডিঅ'টো বনাই ছোৱালীজনীক সহায় কৰিবলৈ, কিন্তু কাৰো পৰাই সহায় নাপালোঁ। বিখ্যাত ইউটিউবাৰ তেওঁলোক, ইমানবোৰ ছাবস্ক্ৰাইবাৰ লৈ কি কৰিব যদি এজন অসহায় মানুহক সহায় কৰিব নোৱাৰে? প্ৰকৃত নাম পল্লৱী বড়ো। গাঁৱত সকলোৱে মৰমতে পৰী বুলিয়ে মাতে। 10মান শ্ৰেণীৰ ছাত্ৰী। টেষ্টৰ এক্সামৰ ৰিজাল্টটো ভালেই হৈছিল। বহু সপোন আছিল। ভাবিছিল মেট্ৰিক পাছ কৰি নতুন কলেজলৈ যাব, ভালকৈ পঢ়িব, ঘৰখনক কিবা এটা ঘৰখনৰ হকে ভাল এটা কৰিব, কাৰণ আৰ্থিক তেনেকুৱা ভাল নাছিল সিহঁতৰ। কিন্তু তাই যে এতিয়া নিজেই ভুক্তভোগী, কেঞ্চাৰৰ পেচেণ্ট। সহায় বুলিবলৈ চৰকাৰৰ পৰা কোনো ধৰণৰ সাহায্য নাই। একমাত্ৰ মাক দেউতাই সাৰথি তাইৰ এই দুখৰ সময়ত। কোনোবা সদাশয় ব্যক্তি আছেনে সহায় কৰিবলৈ এই মৰম লগা ছোৱালীজনীক? পঢ়িব পাৰিবি না? নমস্কাৰ, মোৰ নাম পল্লৱী বড়ো। মই মৰিগাঁও টিউচন DMCৰ পৰা বিবৰুৱা ৰেফাৰ কৰিলে। তাৰপাছত আকৌ মা দেউতা মোৰ লগত থাকিব লগা হ'ল, বাবু ঘৰতে থাকিব লগা হ'ল, ইমান তিনিটা। তাৰপিছত আমাৰ বা ঘৰত টেনশ্যনত অকণমান ব্ৰেইনটো বেয়া হ'ল। তাৰপাছত আকৌ তাৰো ট্ৰিটমেণ্ট কৰিব লগা হৈছে এপলত। বৰমাহঁতে তাইক মানিয়া কৰিছে। তাৰপিছত ককা সেই সময়তে ককা আকৌ পৰিলে, পৰি ভৰি ভাঙিল। তাৰপিছত তাৰ চাবৰ কাৰণে কোনো নাথাকিল কাৰণে আমি বাবাক পাব লগা হ'ল। বাবা নাই এতিয়া। বাবা ভাল হ'ল হয় যদি আমি তাইক হস্পিটেললৈ যাব পাৰিলোঁ হয়, কিন্তু দেউতাৰ লগত আকৌ বৰমাহঁত থাকিব লগা হ'ল। সেইকাৰণে বাবাক আকৌ চাব লগা কোনো নাছিলে। এতিয়াতো ককা ঢুকাল না? এতিয়া ককা ঢুকাল। তাই দহা কৰিবৰ কাৰণে আমাৰ পইচা পাতি নাই, সেইকাৰণে তাই দহা কৰিব পৰা নাই আমি। মোৰ বেমাৰ চোৱাতে পইচা গৈ আছে, সেইকাৰণে তাইৰ দহাটো কৰিব পৰা নাই। ককাৰ দহাটো আৰু কি কয় প্ৰাইভেট, এতিয়াতো বহুত খৰচা আৰু বাকী আছে ন? ট্ৰিটমেণ্ট বাকী আছে চাগে? আৰু বহুত ট্ৰিটমেণ্ট বাকী আছে। পইচা পাতি খজুৱা, গাড়ী ভাড়া লাগে। আৰু কি কয় প্ৰাইভেট, এতিয়াতো বহুত খৰচা আৰু বাকী আছে ন? ট্ৰিটমেণ্ট বাকী আছে চাগে? আৰু বহুত ট্ৰিটমেণ্ট বাকী আছে। পইচা পাতি খজুৱা, গাড়ী ভাড়া লাগে। আৰু মাটি দেউতাহঁতে বন্ধক দি দিলে, এতিয়াতো আকৌ আমাৰ মাটি বন্ধক দিব নাই। মাটি বন্ধক কৰি মানে পইচা ট্ৰিটমেণ্ট কৰিবলৈ তেনেকুৱা নাই একো মাটি, হয়নে? হয়। গতিকে তোমাৰ এড্ৰেছটো কৈ দিয়া যে কোনোবাই যদি হেল্প কৰিব বিচাৰে কৰিব পাৰে, হয়নে? ঘৰটো তোমাৰ ক'ত হয় কৈ কোনোবাই দিয়া। যদি মোক সহায় কৰিব বিচাৰে, মোৰ দুখখিনি বুজি পায়, সহায় কৰিব পাৰে। মৰিগাঁও শিলচাং মৰিগাঁও ডিষ্ট্ৰিক্ট হয় না? ডিষ্ট্ৰিক্ট। গুৱাহাটীৰ পৰা কিমান দূৰ হয়? গুৱাহাটীৰ পৰা জাগীৰোড হৈ আহিব পাৰি তেনেকুৱা ন? জাগীৰোডৰ পৰা তোমাৰ কিমান কিলোমিটাৰ? মানে 10-20 মিনিটৰ ৰাস্তা আৰু, হয়নে? শিলচাং বুলি ক'লে হ'ল নেলি পাৰ হয় না? নেলি পাৰ হৈ পেলাই যদি কোনোবাই চাব আহিব বিচাৰে।
ঘৰটো যে দেখিছে সেইফালে পৰিহঁতৰ ঘৰ সেইফালে। যদি সহায় কৰিব বিচাৰে কোনোবা আহিব পাৰে, কাৰণ বহুত সৰু ছোৱালী হয়, এনেকুৱা হৈছে, কেঞ্চাৰ বেমাৰ হৈছে। গাঁও হয় তাইৰ এইফালে, ঘৰৰ এইফালে হয়, দেখাই দি আছোঁ। এইটো গলি দি সোমাই যায় ঘৰ, এখন তাইৰ গাঁও। মেডিকেল কৰি লাষ্টত যাই পালোঁ। এবছৰ মানে হৈ গ'ল চাগে না? এবছৰ GMC কিবা সুবিধা পাইছিলে নে চৰকাৰী তেনেকুৱা? এতিয়া একো নাই সুবিধা, আমি এতিয়ালৈকে একো নাই না? নাই একো এটা কোনো ডাঙৰ হেৰিবিলাকৰ কোনো এটা সহায় কৰিব কোনো চাব। এইটো বেংক আছে ন, সেই দুটা ফটো মাৰি ল'ব লাগিব।